गुड मर्निंग मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ অনলাইন ক্লাছ কৰিম ক্লাছ 7 এছএছ মিডিয়াম সাবজেক্ট সায়েন্স বা বিজ্ঞান পাঠ হল 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন বিষয়ে আজি মই আলোচনা কৰিম কেনেকৈ ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন হয় তাৰ সম্পৰ্কে ইয়াত আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ চৌপাশত ঘটি থকা বহু পৰিৱৰ্তন সদায় তোমালোকে দেখিবলৈ পোৱা যে আমাৰ চৌপাশত মানে চাৰিওফালে মানে বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈ আছে আৰু এইবোৰ আমি চাই আছোঁ কিন্তু আমি উপলব্ধি কৰিব নোৱাৰোঁ এই পৰিৱৰ্তনবোৰৰ এটা বা অধিক পদাৰ্থই অংশগ্ৰহণ কৰে আৰু এই পৰিৱৰ্তনবোৰত এটা পদাৰ্থ বা অধিক পদাৰ্থই দ্বাৰাই এইবোৰ পৰিৱৰ্তন হয় উদাহৰণস্বৰূপে তোমাৰ মাৰাই তোমাৰ পানীত চেনি মিহলাই এগিলাছ শীতল পানীয় প্ৰস্তুত কৰিবলৈ দিব পাৰে যে তোমাৰ মাকে এগিলাছ পানীত অলপ চেনি মিহলাই তাৰ শীতল পানী প্ৰস্তুত কৰিবলৈ দিব পাৰে চেনি দ্ৰব্য প্ৰস্তুত কৰাটো এটা পৰিৱৰ্তন যদি আমি পানীত চেনিখিনি দিওঁ চেনিখিনি দি পানীখিনি যদি ঢালি কৰি থাকোঁ তেতিয়াহ'লে লাহে 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 আমি চাম যে চেনিখিনি নাইকিয়া হ'ল আৰু এইটো পানীলৈ পৰিৱৰ্তন হ'ল একেধৰণে গাখীৰৰ পৰা দৈ প্ৰস্তুত হোৱাটো এটা পৰিৱৰ্তন আৰু আমি গাখীৰৰ পৰাও এটা পৰিৱৰ্তন পাওঁ যে এইটো গাখীৰটো যদি আমি ৰাখি দিওঁ 2 দিন 3 দিন পিছত এই গাখীৰৰ পৰাও গাখীৰটো এটা দমৰ নিচিনা হৈ যায় আৰু এইটোকে দৈ বুলি কোৱা হয় কেতিয়াবা গাখীৰ টেঙা হয় আৰু কেতিয়াবা গাখীৰো টেঙা হয় তাৰমানে যদি আমি সোনকালে গাখীৰখিনি গৰম নিদিওঁ তেনেহ'লে টেঙা হৈ যায় গাখীৰ টেঙা হোৱাটো এটা পৰিৱৰ্তন গাখীৰ যে টেঙা হয় সেইটো এটা পৰিৱৰ্তন ৰবৰৰ টুকুৰা এটা টানি দীঘল কৰাটো এটা পৰিৱৰ্তন বুজায় আৰু এই ৰবৰ আছে নহয় সেইটো আমি কেতিয়াবা ইমানখিনি যদি পাওঁ সেইখিনি যদি আমি 2 হাতে টানো তেনেহ'লে দীঘল হয় এইটো এটা পৰিৱৰ্তন তোমালোকে চৌপাশত দেখা 10টা পৰিৱৰ্তন এখন তালিকা প্ৰস্তুত কৰা আমাক ইয়াত কি কৈছে আমি প্ৰতিদিনে চাবলৈ পোৱা পৰিৱৰ্তনৰ 10টা পৰিৱৰ্তন তেনেকুৱা তালিকা আমাক প্ৰস্তুত কৰিবলৈ কৈছে এই পাঠত আমি কিছুমান ক্ৰিয়াকলাপ কৰিম আৰু এই পৰিৱৰ্তনবোৰৰ প্ৰকৃতি অধ্যয়ন কৰিম আৰু এই পাঠৰ জৰিয়তে আমি কিছুমান পৰিৱৰ্তনৰ ক্ৰিয়াকলাপ কৰিম আৰু তাৰ বিষয়ে আমি অধ্যয়ন কৰিম বহলভাৱে পৰিৱৰ্তনবোৰ 2 ধৰণৰ তাৰমানে আমি সাধাৰণতে পৰিৱৰ্তন